হেল্ল' এভৰিৱান, মোৰ অন্তিম নিব্লগৰ সকলোকে স্বাগতম। যিহেতু মই এতিয়া গৈছোঁ বৰ্তমান জেঠাহঁতৰ ঘৰলৈ ফুৰিবলৈ অকণ। যেতিয়া আহি পাই গ'লে ভণ্টিয়ে চাহ দিলে, তাৰপৰা মই চাহ খাই আছিলোঁ আৰু ভণ্টিৰ লগত কিবা কথা পাতি আছিলোঁ। তাৰপৰা জেঠাহঁতৰ ঘৰৰ পৰা ওলাইছোঁ, ৰাস্তাত পালোঁহি এখন। জেঠাৰ লগত কথা পাতি আহি তাৰপৰা টমটমত উঠিলোঁ। তাৰপৰা যিহেতু ঘৰ আহি পাইছিলোঁ, তাৰপৰা জেঠাই কিবা কিবি দি পেলাইছিলে, এয়া কোমোৰা, চাউল, তাৰপিছত ৰঙালাও, তাৰপিছত এইপিনে হৈ গ'ল কলপচলা, এগাল কাঁহী দি পঠাইছে আৰু